हेलो एभ्रिवान কি খবৰ মই নাৰ্ভাছ চলে একদমই খাস আশা কৰোঁ আপোনালোকক খাস বাকী আজিৰ ভিডিঅ'ত মানে ছবি নহয় আজি মানে আপোনালোকক কি ক'ম আৰু ইমান সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি দিছে তো তাৰ কাৰণে বহুত বহুত থেংক ইউ কেতিয়াও ভবা নাছিলোঁ 1K হ'ব বুলি জাষ্ট এনে ভিডিঅ'গিলা বনাই গৈছিলোঁ মানুহে অলপ মৰম দিছে আৰু আশা কৰোঁ আগলৈকে এনেকুৱা ছাপোৰ্ট পাই থাকিম বুলি আশা থাকিলে আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব আৰু ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম যিমান পাৰোঁ নাজানো কিমান ভাল হৈছে কিমান বেয়া হৈছে চেষ্টা কৰি যাম সদায় বাকী আজি মই আগৰ যিগিলা মানে ড্ৰয়িং কৰিছিলোঁ সেইগিলাখান দেখাম আপোনালোকে চাওক একেদিন অলপমান কিবা কিবি কামত ব্যস্ত আছোঁ সেইকাৰণে মই ছবি টবি আঁকিব পৰা নাই গতিকে মই অলপমান আগৰ ফটোগিলাকে দেখাই দিওঁ চাওক মোৰ ফেভাৰেট ফটোবিলাক আজি মই আপোনালোকক সেই মোৰ আগৰ যিকেইখন ড্ৰয়িং আছে সেইগিলা সেই ড্ৰয়িংকেইখন দেখাম চব গোটেইকেইখন দেখাব নোৱাৰোঁ তো যিকেইখন মোৰ ওলোৱা আছে তো আপোনালোকে সেইখন দেখাম তো আপোনালোকে চাওক বহুত ড্ৰয়িং আছে তো ড্ৰয়িংগিলা মই গোটেইকেইখন ওলোৱা নাই যিকেইখন মানে মোৰ টেবুলতে ওলাই থাকে তো সেইখন মই আপোনালোকক দেখাব চেষ্টা কৰিম তো এখন আপোনালোকে দেখা পাইছে এখন কিবা এটা মেছেজ দিয়া হৈছে আজিকালি গম পাইছে পৃথিৱীত চব মানে ছ'চিয়েল মিডিয়াতে মানুহবিলাক মানে ব্যস্ত হৈ থাকে টাইমবিলাক কেনেকৈ মানে যায় কোনো গম নাপায় তো এইটো এটা মেছেজ দিয়া হৈছে নেক্সট এখন বৰষাৰ আনিবাৰ বহুত আগতে আঁকা আছিল এখন 2019তে আঁকা এখনো সিমানমান টাইমতে আঁকা আছিল কিন্তু তাৰ একো লেখা নাই চাওক বুলেট ৰয়েল এনফিল্ড 2019ত আঁকা আছিল স্ক্ৰীন মানে 2020 তেতিয়া কেবৰ সময়ত মানে এইবিলাক হৈ আছিল তো তেতিয়া আঁকা আছিল এখন কেনে হৈছে আপোনালোকে ক'ব তো এটা মেছেজ দিয়া হৈছে মানে চকুৰ পানী কেতিয়া হ'লে যেতিয়া কান্দে তেতিয়া হ'লে তো সেইটো আঁকা হৈছে মানে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে না এৰবা নোৱাৰা বস্তু এটা আজিকালি ছ'চিয়েল মিডিয়াত চবত চাই এইটো নহ'লে আৰু মানে নহয়েই হোৱাটছআপ বহুত আগতে আঁকা আছিল বহুত আগতে 2019ত আঁকা আছিল 21/2/2019 কেনে হৈছে আপোনালোকে ক'ব ভাল হৈছে আপোনালোকে ক'ব কমেণ্টত এখন জুবিনদাৰ এখনো বহুত আগতে আঁকা যোৱা বছৰ আঁকা আছিল নেকি মোৰ মনত নাই ইমান তাৰিখবিলাক লেখা নাই চবতে সেইখনো এখন মেছেজ দিয়া হৈছে মানে আজিকালি মানুহবিলাকে ছ'চিয়েল মিডিয়াতে মানে ব্যস্ত হৈ থাকে আপোনালোকে গম পাইছে প্ৰকৃতিৰ কথা চব পাহৰি গৈছে চব মানে মিছা ক'লে কি হ'ব ময়ো দিয়কচোন বাকী কেনে আহিছে ক'ব এইখনো এখন মেছেজ দিয়া হৈছে ধৰি লওক আজিকালি গম পাইছে আজিকালি ল'ৰা ছোৱালী মানে মোবাইলৰ প্ৰতি ইমানে ইণ্টাৰেষ্ট হৈ গৈছে তো ব্ৰেইনে ধ্বংস হৈ গৈছে মোবাইল চাই মানুহো নষ্ট হৈছে এইটো এটা মেছেজ দিয়া হৈছে চবৰে কথা কোৱা নাই কিছুমান মানুহ থাকে নহয় মোবাইলৰ প্ৰতি ইমানে ইণ্টাৰেষ্ট হৈ যায় মানে মোবাইল চাই ব্ৰেইনে ধ্বংস হৈ যায় সেইটো এটা মেছেজ দিয়া হৈছে কেনে হৈছে আপোনালোকে ক'ব সময় হাতৰ মুঠিত কেতিয়াও ধৰি ৰাখিব নোৱাৰি তো সেইটো এটা মেছেজ দিয়া হৈছে কেৰিমিনাটি ভিডিঅ'টো কৰিছিলোঁ ভিডিঅ'টো কৰোঁতে ডিলেট হৈ গৈছে ভিডিঅ'টো কেনেকৈ ডিলেট হৈ গ'লে মই গম নাপালোঁ আৰু তো ভিডিঅ'টো থাকিলে আপোনালোকে ইউটিউবত চাব পাৰিলে হয় মোৰ তাতে তাৰ কাৰণে দুখিত মই নেক্সট নতুনকৈ বনাম কেৰিমিনাটিৰ ভিডিঅ' এটা আপোনালোকে চাব বাকী এইটো কেনে আহিছে কমেণ্টত জনাই দিব আৰু লাইক এটা কৰি দিব দিয়ক তো ৰিচেণ্ট এই কেইদিনমান আগতে আঁকিছিলোঁ IPL চলি থকা সময়ত মই মানে MS ধোনীৰ বহুত ডাঙৰ ফেন হয় তো বহুত ভাল পাওঁ সেইকাৰণে আঁকিছিলোঁ এখন এনেই মাৰ্কাত দি আঁকিছিলোঁ এনে থাকাতে বাকী কেনে আহিছে কৈ দিব সেইটো বহুত আগতে আঁকা আছিল এইটো ফাৰ্ষ্ট যেতিয়া মই ইউটিউবত মানে ভিডিঅ' বনাইছিলোঁ ফাৰ্ষ্ট এইটো আঁকিছিলোঁ ইউটিউবত যেতিয়া মই ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ এইটো ফাৰ্ষ্ট আছিল কৈ দিব কেনে হৈছে আৰু জুবিনদাৰ এইটো নামেদি লেখা হৈছে আপোনাৰ চব বুজাই দিয়ক নামেদি অকল জুবিন লিখি পেলাই নামেদি মানে সেই কৰিছোঁ এইটো ফাৰ্ষ্ট আঁকিছিলোঁ তাৰপিছত বিকাশ চেত্ৰী তাৰপিছত ডিম্পু বৰুৱা ৰাখিছিলোঁ বাকী কেনে হৈছে কৈ দিব বাকী চবচে মোৰ ফেভাৰেট ফটো এখন জুবিনদাৰ এখন ফটো মোৰ চবচে ফেভাৰেট হয় ফ্ৰেমিং কৰি আনিছোঁ ধুনীয়াকৈ ফ্ৰেমিং কৰা আছে একদম বঢ়িয়া একদম ফ্ৰেম ফ্ৰেমিং কৰি আনিছোঁ ভাল লাগে সেইকাৰণে এইখন মোৰ চবচে ফেভাৰেট হয় ফটো সেইকাৰণে মই ফ্ৰেমিং কৰি আনিছোঁ তো আপোনালোকে কওক কেনে হৈছে যদি ভাল হৈছে
লাইক এটা কৰি দিব আৰু কমেণ্টত কৈ দিব কেনে আহিছে নাকি বাকী ফটোকেইখন চাই কেনেকুৱা পালে কমেণ্টত জনাই দিব আশা কৰোঁ ভালে পাইছে বেছি দেখা নাই আৰু ভিডিঅ' বনাব লগা একো নাছিল 1K ছাবস্ক্ৰাইবাৰ স্পেচিয়েল বনাই দিলোঁ আৰু বহুত ফটো আছে টিকটক কৰি থাকোঁতে বহুত ফটো সেইগিলা ফটো আছে তো কেতিয়াবা আপোনালোকক মানে এক্সট্ৰা ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাম টিকটকত মানুহবিলাক যে আঁকিছিলোঁ সেইগিলা ফটো এতিয়াও আছে তো আপোনালোকক দেখাম একদিন ধুনীয়াকৈ আজি শ্বৰ্টকৈ এটা ভিডিঅ' বনালোঁ কেনে পালা কৈ দিব আৰু আশা কৰোঁ আপোনালোকে আহিব লগা ভিডিঅ'ত যাতে সদায় ছাপোৰ্ট কৰি থাকে আশা কৰিম সদায় এনেকৈ ছাপোৰ্ট কৰি থাকিলে আগবাঢ়ি যাব পাৰিম নে কি বাকী নেক্সট ভিডিঅ'ত লগ পাম এতিয়া বাই বাই